guys, this is Jonah and welcome back to my YouTube channel. So guys, আজি হল Christmas. তো বহুত জায়গাত বহুত ডাঙৰকৈ Christmas হয়। তো মই আজি লামডিঙত আছো। তো লামডিঙৰ Christmas আপোনালোকক দেখাব চেষ্টা কৰিম। তো খ্ৰীষ্টান ধৰ্মৰ মানুহসকলৰ বাবে আজিৰ দিনটো মানে বহুত স্পেচিয়েল, বহুত মানে ডাঙৰ। আমাৰ যেনেকৈ অসমীয়াসকলৰ বিহু যেনেকৈ ডাঙৰ মানে এটা উৎসৱ ফেষ্টিভেল, তো খ্ৰীষ্টান ধৰ্মৰ মানুহসকলৰ বাবে আজিৰ দিনটো বহুত এটা স্পেচিয়েল হয়। তো বহুত জেগাত বহুত মানে ডাঙৰকৈ খ্ৰীষ্টমাছ হৈ আছে। লামডিঙত কেনেকুৱা হৈ আছে মই এতিয়ালৈকে যোৱা নাই। তো এতিয়া মই আৰু এজন আছে জিতেন, মই দেখাই দিম, মোৰ লগত আজি যাব। তো আপোনালোকক লামডিঙৰ খ্ৰীষ্টমাছ মানে কেনেকৈ উদযাপন হৈ আছে আপোনালোকক দেখাব চেষ্টা কৰিম। তো ভিডিঅ'টো বলক আৰম্ভ কৰোঁ, লেটছ গ'। তো গাইজ আজি আছে মোৰ লগত জিতেন। তো বহুত মানে আগতে এনেই যায় কিন্তু ব্লগত ওলোৱা নাছিল, কিন্তু আজি ফাৰ্ষ্ট টাইম আজি মোৰ ব্লগত ওলাই আছে। তো আমি এতিয়া ফাৰ্ষ্ট যাম BDS বোলা এটা ঠাই আছে, মানে স্কুল হয়, তাত বহুত ডাঙৰকৈ হয়। তো এতিয়া তাত যাওঁ, তাত মানে কি হৈ আছে আপোনালোকক দেখাম। এনেই মেইন খ্ৰীষ্টমাছটো ৰাতি হ'ব, আপোনালোকক মই ৰাতি আহি আকৌ দেখাম। কিন্তু এতিয়া তাত কি হৈ আছে আপোনালোকক দেখাব চেষ্টা কৰিম। আপোনালোকে চাই থাকক ভিডিঅ'টো। তো আমি এতিয়া DBS স্কুলত আহিলোঁ। এতিয়া চাগে সোমাব দিবই নাই নাজানো, যদি সোমাব দিয়ে আপোনালোকক দেখাম আজি ডেক'ৰেশ্যন কেনেকুৱা বনাই আছে। তো আমি ফাৰ্ষ্টে যাম এতিয়া DBS স্কুলৰ ভিতৰত। চল জিতেন আহি যা। তো আপোনালোকক ভিতৰত কি হৈ আছে দেখাম। এনেই মই ৰাতিকৈ আপোনালোকক ভালকৈ দেখাম, কাৰণ কি ইয়াত বহুত ডাঙৰকৈ ফাংচন হয়। তো আমি এতিয়া ভিতৰলৈ গৈ থাকোঁ। তো গাইজ ইয়াৰ মেইন ডেক'ৰেশ্যন ইয়াৰ পৰা ষ্টাৰ্ট হয়। তো ইয়াত চাওক, ইয়াত পূৰা সজাই দিছে আৰু ভিতৰলৈ আৰু ধুনীয়া ধুনীয়া সজাই ৰাখিছে। মানে ৰাতি ইয়াত বহুত ধুনীয়া লাগে। মই ৰাতি আপোনালোকক ভালকৈ দেখাম। তো এতিয়া যিমান পাৰোঁ আপোনালোকক এনেই দেখাম। তো এতিয়া আমি ভিতৰলৈ যাওঁ। ইয়াৰ ধৰ্ম ইয়াত কিবা প্ৰে কৰি আছে, তাৰপিছত ইয়াত চাগে কিবা খোৱা হ'ব। মানে ইয়াত মানুহ পূৰা ভিৰ হৈ গৈছে। তো আৰু মেইন যোনটো খ্ৰীষ্টমাছ ৰাতি যোনটো মেইন তাত হয়, তো ৰাতি এইবোৰ ডেক'ৰেশ্যন যোনবোৰ আছে পূৰা ধুনীয়া হৈ যায়। তো আপোনালোকক দেখাম ভালকৈ। তো এতিয়া আমি আগলৈ যাওঁ, মেইন য'ত খ্ৰীষ্টমাছ হয় তালৈকে যাওঁ। কেনেকুৱা লাগি আছে? আজি ৰাতি আহিবি ন? আজি ৰাতি আহিম। আজি ৰাতি ইহঁতেও আহিব। মই আহিম, মই চাওঁ কালত আহিম, আহি পিনে আপোনালোকক সকলো দেখাব চেষ্টা কৰিম। আৰু এইবোৰ যোনবোৰ দেখিছে ইয়াত পূৰা কেণ্ডেল, পূৰা ধূপকাঠি পূৰা জ্বলাব। তো আমি এতিয়া ওপৰলৈ যাওঁ, ওপৰত কি আছে আপোনালোকক দেখাওঁ। তো এইটো মেইন চাৰ্চ হয়, ইয়াতে মানে সকলো হয়। ভিতৰলৈ আৰু বেছি নাযাওঁ, আপোনালোকক যিমান পাৰোঁ ইয়াৰ পৰা দেখাব চেষ্টা কৰিম। চাওক চ' লামডিঙত আৰু বহুত মানে চাৰ্চ আছে, তাত আমি চাওঁ এতিয়া যাব পাৰোঁ, গ'লে আপোনালোকক দেখাম। আৰু মেইন কথাটো হ'ল আজিয়ে যীশুখ্ৰীষ্টৰ মানে জন্ম হৈছিল, আজিৰ দিনটোতে মানে খ্ৰীষ্টমাছ আজি সেইকাৰণে উদযাপন কৰা হয়। আৰু খ্ৰীষ্টান ধৰ্মসকলৰ কাৰণে জানেই আজিৰ দিনটো কিমান স্পেচিয়েল। তো এতিয়া আমি আপোনালোকক ইয়াৰ কিছুমান দেখাম। তো আৰু বেলেগ ক'ত যাওঁ আপোনালোকক দেখাই থাকিম। তো ব'লক। ইয়াত যীশুখ্ৰীষ্টৰ ৰিলেটেড কিবা বনাইছে, মানে কিবা জন্ম আজি, কাৰণ কি যীশুখ্ৰীষ্টৰ জন্মদিন, সেইকাৰণে চাওক ইয়াত যীশুখ্ৰীষ্টৰ জন্ম হোৱা কিবা ইয়াত দেখাইছে। পূৰা ইয়াত ডেক'ৰেশ্যন বনাই আহিছে চাওক। DBS স্কুলৰ পিছপিনেও ইয়াত পূৰা সজাই ৰাখিছে চাওক। ইয়াত লেখা আছে মেৰী খ্ৰীষ্টমাছ হেপী নিউ ইয়েৰ 2022। ইয়াতো কিবা যীশুখ্ৰীষ্টৰ ৰিলেটেড কিবা সজোৱা আছে চাওক। মানে ৰাতি যেতিয়া আপোনালোকে এইবোৰ দেখিব মানে বহুত ভাল লাগে, আপোনালোকক ৰাতি ভালদৰে দেখাম। যেতিয়া আমি DBS স্কুলৰ পৰা ওলাই আহিলোঁ, আৰু লামডিঙৰ 4-5টামান জেগাত এইটো মানে খ্ৰীষ্টমাছ হয়। তো আমি ইয়াৰ পৰা এতিয়া ওলাই দিছোঁ। আৰু মানে মেইন কথাটো হ'ল আমি বহুত দেৰিকৈ ওলাইছোঁ, মানে এতিয়া 2টামান বাজি গ'ল, মানে সকলো বন্ধ কৰি দিছে। তো আমি ভাবিছিলোঁ ৰাতিপুৱা ওলাম, কিন্তু ৰাতিপুৱা কিছুমান কাম আছিল, কাৰণ কি আমাৰ কাইলৈ পিকনিক এটা আছে, তাৰ কাৰণে বজাৰ কিবা কিবি কৰিবলগীয়া আছিল, ইয়াত দেৰি হৈ গ'ল। তো গধূলি চাওঁ, এতিয়া যদি আকৌ যদি যাব পাৰোঁ দেখাম, নহ'লে আপোনালোকক পূৰা ডাইৰেক্ট গধূলি দেখাম। এতিয়া আমি গৈ আছোঁ। তো গাইজ
মেইন কথাটো এনেকুৱা হ'ল যে তেতিয়া মানে দেৰি হৈ গৈছিল, মানে 2টামান বাজি গৈছিল, ঘৰতো ভাত খাব লাগিছিল, দেৰি হৈ গৈছিল আৰু জিতেনেও ঘৰত মাতি দিছিলে, সেইকাৰণে গুচি গৈছিল। আকৌ টাইম হৈ আছে 3:30, মানে 3:30 হৈ আছে। তেতিয়া আমি আকৌ যাম। এতিয়া আমি বেলেগ এটা লোকেশ্যনত আহিছোঁ, লাষ্ট কৰিম বোলা কয় নদীৰ পাৰত। তো তাত যাম, তাত যদি খোলা থাকে আপোনালোকক এতিয়া দেখাব তাত কেনেকুৱা ডেক'ৰেশ্যন হৈ আছে। ৰাতিটো আপোনালোক দেখামেই কৈছোঁ। তো এতিয়াও আকৌ এবাৰ যাওঁ, তাত কিবা হৈ আছে নেকি আপোনালোকক দেখাম। তো লেটছ গ'। আমাৰ এইটো লাষ্ট কৰি যোনটো খ্ৰীষ্টমাছ হৈ আছে, ইয়াত লিখা আছে চাওক, মেৰি খ্ৰীষ্টমাছ, হেপী নিউ ইয়েৰ। এতিয়া আমি আগলৈ যাওঁ, বেছি দূৰ নহয়, অলপ আগতেই। এতিয়া মানে টাইম গধূলি হৈ আছে, মানে 3:30 হৈ আছে। তো এতিয়া মানুহ ইমান নাই, চাওক ভিতৰত পূৰা খালী হৈ আছে। তথাপি আমি ভিতৰত যাম, তাত কিবা কিবি নতুন সজাইছে নেকি, কিবা সজাইছে নেকি আপোনালোকক দেখাম। তো এতিয়া ভিতৰলৈ যাওঁ, তো ব'লক। ভিতৰততো আহিলে মানুহ পূৰা খালী, চাওক। মানে এতিয়া আপোনালোকক দেখালে ভালদৰে বুজি নাপাব, কাৰণ কি লাইটিং যিমান সজাই ৰাখিছে এইবোৰ ৰাতিহে গম পাব। তথাপিও আপোনালোকক দেখাই দিছোঁ, এই চাওক মাছ চাওক। গাইজ, আমাৰ লামডিঙৰ আচলতে আটাইতকৈ মানে ভাল আৰু ডাঙৰ চাৰ্চ এইটোৱে হ'ল, আৰু বহুত জেগাত আছে, 3-4 জেগাত যাবলৈ চেষ্টা কৰিম, কিন্তু আমাৰ আটাইতকৈ ডাঙৰ চাৰ্চ এইটোৱে হয় আৰু আটাইতকৈ ফেমাছ হয়। লামডিঙত যোনে থাকে জানেই। তো ৰাতি ইয়াত আহিম। তো এতিয়া আমি আৰু বেলেগ এটা লোকেশ্যনত যাওঁ, তো ব'লক। তো ইয়াত আৰু এটা চাৰ্চ আছে। মই আৰু ৰাস্তাত আহি থকা দেখুওৱা নাই, কাৰণ কি আপোনালোকে বৰিং হৈ যাব পাৰে, কাৰণ কি একেটা ৰাস্তাই। তো এতিয়া আৰু এটা চাৰ্চ পাইছোঁ, চাওক ইয়াতো কেনেকুৱাকৈ সজাইছে চাওক। এতিয়া মানে সকলো চাৰ্জ বন্ধ হৈ গ'ল, অলপ পিছত খুলিব। তো ইয়াতো ৰাতি কিবা ফাংচন হ'ব, চাওক। এইটো ফাৰ্ষ্ট দেখিছোঁ, এতিয়ালৈকে দেখা নাছিলোঁ, এইটো দেখিছোঁ চাওক। তো গাইজ, আমি ইয়াৰ পৰা এতিয়া ওলাই আহিলোঁ, আৰু চাগে বেলেগত নাযাওঁ, কাৰণ কি সকলো চাৰ্জ এতিয়া বন্ধ হৈ গ'ল। একেবাৰে গধূলি আপোনালোকক দেখাম। তো আমি অকণমান যাওঁ, বেলেগ জেগাত ঘূৰি আহোঁ। তো গাইজ, এতিয়া মই ইয়াত আহি গ'লোঁ। এজন লগৰ আহিব, মানে অনুপম, আপোনালোকে বহুতে চিনি পাই চাগে। মই ইয়াত ৰখি আছোঁ। তো সি বোলে আহি আছে, পাবই আৰু, ওচৰতে আছে। মই তাৰ কাৰণে ৰখি আছোঁ। তো সি পাবই আৰু। তো সি আৰু মই যাম। সি মানে বহুত দিন মানে আগতে লামডিঙতে আছিল, কিন্তু আজিকালি সি বডি শ্ব' কৰে, বডি বিল্ডিং। তো সেইকাৰণে সি বাহিৰত থাকে। তো এতিয়া সি আহি আছে। বহুত দিনৰ পিছত লগ পালোঁ, লামডিঙৰ ইউটিউবাৰ। চ' বহুত দিনৰ পিছত লগ পালোঁ। কিমান বছৰ হ'ল? 2 বছৰ হ'ল। 2 বছৰমান হৈ গ'ল। 2 বছৰ গাইছ। তো অথনিৰ পৰা মই ৰখি আছিলোঁ, এতিয়া আহিলে। আৰু এইকেইদিনতে মানে মিষ্টাৰ আছাম বডি বিল্ডিঙত সি মানে জিকিছে। আপোনালোকে জানেই চাগে, মই ফটো দি দিছোঁ, চাওক। ফেচবুকত যাই চাব, ইয়াৰ ফটো পূৰা ভাইৰেল হৈ আছে আজিকালি পূৰা ছ'চিয়েল মিডিয়াত। মানে আপোনালোকে চাব, মই দি দিম। তো এতিয়া কিবা এটা কৈ দিম মোক। বহুত দিন হ'ল লগ পোৱা নাই। দনাই ক'লে মই ইয়াক মাতিলোঁ খ্ৰীষ্টমাছ ফুৰিব বুলি। যাওঁ। মই তাৰ লগত মই লগ কৰিব আহিলোঁ, আৰু আজি খ্ৰীষ্টমাছ বুলি তাৰ লগতো ফুৰিব যাওঁ অলপমান। ইফালে সিফালে অলপমান 1 ঘণ্টামান ফুৰিম আৰু দেন আমি যাওঁৱে আৰু এতিয়া আপোনালোকক দেখাই থাকিম, তো আপোনালোকে চাই থাকক। তো লেটছ গ' গাইছ। তো গাইছ, মানুহৰ ভিৰ চাওক লামডিঙত। অলপ আগত আৰু ভিৰ আছিল, কিন্তু এতিয়া পূৰা ৱেডাৰ ঠাণ্ডা হৈ গৈছে, আৰু অলপ আগত লাহে লাহে বৰষুণো দি আছিল। তাকে মানুহ অকণমান কম আছে। তো আমি ফাৰ্ষ্ট এতিয়া গৈ আছোঁ DBS। আপোনালোকে দিনত দেখাইছিলোঁ, এতিয়া ৰাতি মই তাৰ লাইটিং আৰু তাৰ ডেক'ৰেশ্যন কেনেকুৱা আপোনালোকক দেখাম। তো ব'লক। তো গাইছ, লামডিঙত ভিৰ চাওক কিমান, পূৰা ভিৰ হৈ গৈছে। ট্ৰাফিক চাওক, ট্ৰাফিক জাম চাওক। তো গাইছ, আপোনালোকে খালি ভিৰ চাওক, ইয়াৰ কিমান দূৰ দূৰলৈকে ভিৰ আছে চাওক। চ' গাইছ, ইয়াত মানুহৰ ভিৰ চাওক, ইয়াত গান বাজি আছে, সেইকাৰণে মই ইয়াত বেছি কথা কোৱা নাই, কিন্তু ইয়াৰ ভিৰ চাওক।
ভিডিঅ'টো ইয়াতে শেষ কৰি আছোঁ আপোনালোকক যিমান পাৰোঁ দেখাব চেষ্টা কৰিলোঁ মানে কি হ'ল বৰষুণো আহি আছে আৰু মানে লামডিঙত কি কাৰ্ফিউ নে কিবা এটা দিছে সেইকাৰণে সোনকালে বন্ধ হৈ গ'ল এতিয়া টাইম হৈ আছে 8:42 9টা বাজিবলৈ হৈ আছে কিন্তু বন্ধ হৈ গ'ল সকলো তো আজি যিমান পাৰোঁ আপোনালোকক দেখাব চেষ্টা কৰিলোঁ তো মোৰ লগত এতিয়া আছে অনুপম পিছফালে আছে কেমেৰা ধৰি আছে মই দেখাই দিম আকৌ এবাৰ কাৰণ কি ফেমাছ পাৰ্চন আকৌ এবাৰ দেখাই দিম তো আজি ভিডিঅ'টো ইয়াতে শেষ কৰিম তো শেষ কৰাৰ আগত তাক আকৌ এবাৰ দেখাই দিছোঁ আপোনালোকে চাই লওক আমাৰ বডি বিল্ডাৰ ইয়াৰ বডিটো দেখাই দিয়া এইটো 6 পেক তো গাইজ আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰোঁ ইটো কালি যাবগৈ আকৌ কেতিয়া লগ পাম ভাল নাজানো ভাল লাগিল আজি লগ কৰি বহুত দিনৰ পিছত আকৌ কেতিয়া দেখা হ'ব নাজানো তো হেপী নিউ ইয়েৰ এডভান্সত লগ পাম আৰু আকৌ লগ পাম নেক্সট ইয়েৰ আজিৰ কিবা ভিডিঅ'টো ইয়াতে শেষ কৰোঁ লগ পাম এটা নতুন ভিডিঅ'ত টিল দেন টাটা বাই বাই